স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটি ভিডিঅ' খণ্ডলৈ। আজি আমি আপোনালোকৰ লগত আলোচনা কৰিবলৈ ওলাইছোঁ সাধাৰণ জ্ঞানৰ 20টা MCQ 5 মিনিটত। গতিকে আহিবলগীয়া পৰীক্ষাসমূহত যিখিনি প্ৰায় সুধি থকা প্ৰশ্ন সেইখিনি আমি ইয়াত সন্নিৱিষ্ট কৰিছোঁ। গতিকে মাত্ৰ 5 মিনিটত আপুনি জানি লওক কেইটামান খুব সহজ কিন্তু অতি দৰকাৰী প্ৰশ্ন উত্তৰ। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু চাওঁ প্ৰথম প্ৰশ্নটো কি আছে। অসমত পৌৰ নিগম থকা চহৰখনৰ নাম কি? 4টা অপশ্যন ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি নম্বৰ, অৰ্থাৎ গুৱাহাটী আৰু ডিব্ৰুগড় দুয়োখন চহৰতে পৌৰ নিগম ব্যৱস্থা আছে। তলৰ কোনটো জনজাতিয়ে বাইশ পূজা উদযাপন কৰে? উত্তৰ হ'ব অপশ্যন এ ৰাভাসকলে। হাতেৰ তাঁতৰ শিল্পৰ বাবে কোনখন জিলা বিখ্যাত? ইয়াৰ উত্তৰ হ'ব অপশ্যন এ বৰপেটা। কেতিয়া বড়ো ভাষাক ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি দিয়া হৈছিল? উত্তৰ হ'ব অপশ্যন চি 1915 চনত। 2012 চনত লণ্ডন অলিম্পিকত তলৰ কোনগৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল? উত্তৰ হ'ব অপশ্যন চি শিৱ থাপ্পা। শিল্পী দিৱস কোনজন ব্যক্তিৰ স্মৃতিত পালন কৰা হয়? উত্তৰ হ'ব অপশ্যন বি জ্যোতিপ্ৰসাদ আগৰৱালা আৰু 17 জানুৱাৰী তাৰিখে পালন কৰা হয়। অসমৰ কোনজন ব্যক্তিলৈ 2020 বৰ্ষৰ স্বামী বিবেকানন্দ কৰ্মযোগী বঁটা আগবঢ়োৱা হৈছে? উত্তৰ হ'ব অপশ্যন চি যাদৱ পায়েং। অসমত বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান ক'ত আছে? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ যোৰহাটত আছে। অসমত বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান ক'ত আছে? উত্তৰ যোৰহাট। ডিস্কভাৰী অফ আছাম নামৰ গ্ৰন্থখন কোনে লিখিছিল? শুদ্ধ উত্তৰ হ'ব সতীশ চন্দ্ৰ কাকতি। কোন চনত ডক্টৰ ভূপেন হাজৰিকাক অসম ৰত্ন বঁটা প্ৰদান কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব 2009 চনত। ভূপেন হাজৰিকাক কোনে সুধাকণ্ঠ উপাধি দিছিল? উত্তৰ হ'ব বিষ্ণুপ্ৰসাদ ৰাভা। এছিয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ শুকান মাছৰ বজাৰখন ক'ত আছে? উত্তৰ হ'ব জাগিৰোডত আছে। (2020 চনৰ সাহিত্য একাডেমী বঁটা লাভ কৰা অসমীয়া উপন্যাসখন কি আছিল? উত্তৰ হ'ব বেংছটা আৰু এখন লিখিছিল অপূৰ্ব কুমাৰ শইকীয়া। ট্ৰি ফেষ্টিভেল কোন ৰাজ্যত পালন কৰা হয়? উত্তৰ হ'ব অৰুণাচল প্ৰদেশ। অসমৰ স্বাভিমান গামোচাই কেতিয়া GI টেগ লাভ কৰিবলৈ সক্ষম হৈছিল? উত্তৰ হ'ব অপশ্যন এ 2017 চনত লাভ কৰিছিল। 2021 চনৰ পদ্মশ্ৰী বঁটা কোনগৰাকী ব্যক্তিলৈ আগবঢ়োৱা হৈছিল? উত্তৰ হ'ব অপশ্যন নম্বৰ এ বিৰুবালা ৰাভালৈ আগবঢ়োৱা হৈছিল। কুৱেশ্যন নম্বৰ 17 আছে, তলৰ কোনবিধ অসমৰ সামগ্ৰীয়ে পোনপ্ৰথমে GI টেগ লাভ কৰিছিল? উত্তৰ হ'ব তেজপুৰৰ লিচু। অসম প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ড কেতিয়া গঠন হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ 1975 চনত। 1965 চনত আছাম পলিউশ্যন কণ্ট্ৰল ব'ৰ্ড স্থাপন হৈছিল। উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যানখন ক'ত আছে? উত্তৰ হ'ব অৰুণাচল প্ৰদেশ আৰু এইখন হ'ব নামদফা ৰাষ্ট্ৰীয় উদ্যান। নাগালেণ্ডৰ হৰ্ণবিল ফেষ্টিভেল প্ৰতি বছৰে কেতিয়া অনুষ্ঠিত হয়? উত্তৰ হ'ব ডিচেম্বৰৰ 1 পৰা 10 তাৰিখৰ ভিতৰত। হৰ্ণবিল ফেষ্টিভেল নাগালেণ্ডৰ কোন জিলাত অনুষ্ঠিত হয়? ইয়াৰ উত্তৰ হ'ব কোহিমাত। বন্ধুসকল, এইখিনি আছিল আজি আমি প্ৰস্তুত কৰা ভিডিঅ'টো কিছুমান প্ৰশ্ন উত্তৰ যিখিনি অতিকৈ গুৰুত্বপূৰ্ণ। আহিবলগীয়া ADR 2.0 পৰীক্ষাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ ভাবিছোঁ। গতিকে আশা কৰোঁ ভিডিঅ'টো আপুনি ভাল পালে আৰু বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আকৌ এবাৰ ধন্যবাদ।